প্ৰথমেই মই আংগ খবৰৰ সমূহ কৰ্মকৰ্তালৈ মই ধন্যবাদ জনাইছোঁ যে অসমৰ নিপীড়িত নিষ্পেষিত আটাইতকৈ পিছপৰা বানপানী গৰাখহনীয়াৰ লগত বছৰৰ 6 মাহে সহাৱস্থান কৰা অঞ্চলসমূহলৈ গৈ সেই অঞ্চলৰ যিটো জীয়া ছবি এই ছবি জনমানসত প্ৰদৰ্শন কৰাৰ বাবে মই ধন্যবাদ জনাইছোঁ। অকল সেই হামিদুলেই নহয়, এনেকুৱা হাজাৰ বিজাৰ হামিদুল অসমৰ গাঁও অঞ্চল চৰ অঞ্চলসমূহত বসবাস কৰি আছে। আংগ খবৰ নামৰ পৰ্টেল নিউজটোৱে প্ৰকাশ কৰি দিয়া বাবে হয়তো হামিদুল সকলোৰে বাবে প্ৰথমবাৰৰ কাৰণে চকুত পৰিছে। সেই পৰিয়াললৈ আমি যিখিনি সম্ভৱ সীমিত ক্ষমতাৰ ভিতৰত আৰ্থিক সহায় কৰাৰ লগতেই হামিদুলৰ পৰিয়াল তথা হামিদুলৰ নিজৰ লিখা পঢ়াৰ কৰাৰ কাৰণে আপ টু হায়াৰ ছেকেণ্ডাৰীলৈ তেওঁৰ পঢ়া শুনাৰ যিখিনি খৰচৰ ব্যৱস্থা সেইখিনি আমি কৰিম বুলি প্ৰতিশ্ৰুতি দি আহিছোঁ। বিভিন্ন দল সংগঠন ব্যক্তিসকলে গৈ সেই পৰিয়ালৰ খবৰ লৈছে, তেওঁলোকক আৰ্থিক অনুদান দিছে, তেওঁলোকৰ এই দুখৰ সময়ত গৈ তেওঁলোকক সাহস দিছে, উৎসাহ দিছে, জীৱন যুদ্ধত জয় হোৱাৰ কাৰণে যিখিনি সমল সেইখিনি যোগান ধৰাৰ কাৰণে আগবাঢ়ি অহাৰ বাবে মই প্ৰতিটো দল সংগঠন আৰু মানৱ দৰদী ব্যক্তিসকললৈ মই বৰপেটা জিলা পৰিষদৰ উপসভাপতি হিচাপে ধন্যবাদ জনাইছোঁ। অকল খাৰবালি চৰতেই নহয়, অসমৰ বিভিন্ন চৰ অঞ্চলত বা দ অঞ্চলত এনেকুৱা ভেটি ওখ ভেটিৰ প্ৰয়োজন আছে। যোৱাবেলি এনডেগাৰ পৰা কিছু কাম হৈছিলে, কিছু এলেকাত এনেকুৱা ওখ ভেটি হৈছিলে, বানপানীত বহুকেইটা ভাঙি গৈছে। নতুনকৈ এনেকুৱা প্লেটফৰ্ম কৰাৰ বাবে ময়ো চৰকাৰক বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাম। এই বানপানী প্লাবিত অঞ্চলসমূহত জীৱ জন্তু মানুহ ধৰি সকলোৱে যাতে অলপ নিৰাপদ স্থান পায় তাৰ কাৰণে এনেকুৱা ওখ ভেটি প্ৰতিটো চৰে চৰে বনোৱাৰ বাবে মই আহ্বান জনাইছোঁ। আৰু মই যেহেতু জিলা পৰিষদৰ এজন সদস্য প্ৰথমে, গতিকে মোৰ এলেকাটো মই এইটো বনোৱাৰ কাৰণে বিশেষকৈ সেই হামিদুলৰ যিটো চৰ তেওঁলোকে ব্যক্তিগতভাৱে মানুহে কৰাৰ কাৰণে চেষ্টা কৰিছে আৰু মই অহা দিনত সেই প্লেটফৰ্মটো মই নিজে কৰি দিম বুলি মোৰ এটা পৰিকল্পনা আছে। আজি বাগজানৰ কথাই আপোনালোকে চিন্তা কৰক, য'ত হেজাৰ হেজাৰ মানুহ কেম্পত থাকিবলগীয়া হৈছে, তাতে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰাৰ কাৰণে যিটো পৰিৱেশ, সেই পৰিৱেশ চৰকাৰে যে কৰিব পৰা নাই এইটো ৰাইজে প্ৰত্যক্ষ কৰিছে। চৰ অঞ্চল বা বানপানীৰ সময়ত তাতকৈ যে ভয়াৱহ পৰিস্থিতি হ'ব সেই বিষয়ে চৰকাৰে নিশ্চয় অৱগত। গতিকে আমাৰ আহ্বান থাকিল যে অকল টাউনে চহৰে এই মাস্ক ব্যৱহাৰ কৰিছে নে নাই, ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিছে নে নাই, এই কথাটোৰ প্ৰচাৰটো কেৱল বিজ্ঞাপনত নিদি এইটোৰ বাস্তৱ ৰূপ দিয়াৰ কাৰণে চৰকাৰক মই আহ্বান জনাইছোঁ। কৰোনালৈ যিবিলাক কথা কোৱা হৈছে প্ৰেক্টিকেলি আচলতে আমি সেইবোৰ অলপ ওলোটা ছবিহে দেখা পাইছোঁ। গোটেই চৰ অঞ্চলৰ সমস্যা এটাই, আৰু এই চৰ অঞ্চলৰ সমস্যা সমাধান কাৰণে এটা ডিপাৰ্টমেণ্ট আছে। গতিকে সেই ডিপাৰ্টমেণ্টে কি ব্যৱস্থা লৈছে সেইটো চৰকাৰৰ আওতাত বস্তু। মই যিহেতু কোনো MLA নহয়, MPও নহয়, চৰকাৰৰ কোনো প্ৰতিনিধিও নহয়, মই জাষ্ট পঞ্চায়ত লেভেলৰ এজন সাধাৰণ ৱৰ্কাৰ।
গতিকে এই ক্ষেত্ৰত মই ভাবোঁ চৰৰ মানুহৰ যি সমস্যা আছে, তেওঁলোকৰ মাটিৰ সমস্যা আছে, যুগ যুগ ধৰি বসবাস কৰি আছে, আজিলৈকে সেই মানুহখিনিৰ মাটি তেওঁলোকৰ মেধি পাত্তা হোৱা নাই। কিমান ঘৰ বাৰী বানপানীত প্ৰতি বছৰে ব্ৰহ্মপুত্ৰ বেকী আদি কৰি বিভিন্ন নদীত যা গৈছে, কিমান পৰিয়াল, সেই সংখ্যাও বোধহয় চৰকাৰৰ হাতত নাই। গতিকে প্ৰতি বছৰেই তাতে পানীত পৰি মৰা বিভিন্ন দুৰ্ঘটনা হওক, নাৱৰ দুৰ্ঘটনা হওক, ফেৰীৰ দুৰ্ঘটনা হওক, পানীত পৰি হওক, হাজাৰ হাজাৰ কেছ এনেকুৱা হৈছে। যেতিয়ালৈকে এই সম্পৰ্কে চৰকাৰে এক বৈজ্ঞানিক পৰিকল্পনা লৈ এই সমস্যা সমাধান নকৰে, তেতিয়ালৈকে অসমৰ এই সমস্যা থাকি যাব, যাৰ কাৰণে অসমৰ যি অৰ্থনীতি, সেই অৰ্থনীতিতো ইয়াৰ প্ৰভাৱ পৰে। কাৰণ আপুনি চাব, চৰ অঞ্চলৰ এজন ল'ৰাই এটা ইৰিগেশ্যন লোন নাপায়, এটা এগ্ৰিকালচাৰ লোন নাপায়, কাৰণ সেইটো ল'বলৈ গ'লে মাটিৰ ডকুমেণ্ট লাগে, সেইবিলাক তেওঁলোকে দিব নোৱাৰে। কিন্তু যুগ যুগ ধৰি এওঁলোকক বঞ্চিত হৈ আছে। গতিকে এইখন চৰকাৰক অনুৰোধ জনাম, তেওঁলোকে সৰ্বসাধাৰণৰ চৰকাৰ বুলি দাবী কৰে, সবকা সাথ সবকা বিকাশ বুলি কয়। সবকা বিকাশ মানে কেইজনমান পুঁজিপতিৰ বিকাশেই দেশখন অৰ্থনীতিভাৱে সবল হ'ব, নে চৰ অঞ্চল কৃষকসকলৰ অৱদানে এখন দেশৰ মানে ভেটি শক্তিশালী হ'ব? গতিকে আহ্বান জনাইছোঁ চৰকাৰক যে সবকা সাথ সবকা বিকাশ সেই নীতিটো একদম গ্ৰাছৰুটৰ পৰা আৰম্ভ কৰি আম্বানী আদানীলৈকে যাওক। গতিকে মই আহ্বান জনাওঁ যে চৰ অঞ্চলৰ মানুহখিনি শিক্ষাই দীক্ষাই আৰু আগবাঢ়ি আহক, নিজৰ যিটো অধিকাৰ, নিজৰ যিটো অৰ্থনৈতিক অধিকাৰ, শৈক্ষিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ, সকলো ক্ষেত্ৰত সচেতন হৈ তেওঁলোকে আগবাঢ়ি আহক। তেতিয়াহে এই ৰাজনীতিৰ হাতোৰৰ পৰা ৰক্ষা পাব, তেতিয়া আপোনালোকৰ সমস্যাবোৰ সমাধান হ'ব। চৰ অঞ্চলৰ মানুহৰ তেওঁলোকৰ যিটো মূল দাবী, তেওঁলোকৰ যিটো মূল সমস্যা, সেইবোৰৰ প্ৰতি চৰকাৰে দৃষ্টিগোচৰ কৰক। চৰৰ নামত এটা ডিপাৰ্টমেণ্ট আছে, নামত যাতে ডিপাৰ্টমেণ্ট নাথাকে, কামত থাকে, যে চৰৰ যিটো জীয়া ছবি, যিটো বাস্তৱ ছবি, সেইটো উপলব্ধি কৰি বিজ্ঞান ভিত্তিত তেওঁলোকে পৰিকল্পনা গ্ৰহণ কৰক। এইটোৱে মোৰ চৰকাৰৰ প্ৰতি আহ্বান। দুৰ্গত সকলো মানুহলৈ মোৰ এটা আহ্বান, যিখিনি আমি সমাজৰ পিছপৰা মানুহ আছোঁ, আমি প্ৰথমে সচেতন হ'ব লাগিব। কৰোনাৰ ক্ষেত্ৰতো হ'ব লাগিব, চৰকাৰৰ নীতি নিৰ্দেশনা মানি আমি চলিব লাগিব। যদিও আমাৰ এভৰি সমস্যা আছে, প্ৰথমে আমি জীয়াই থকাৰ যিটো সংগ্ৰাম, সেই সংগ্ৰামত আমি নিজকে আত্মনিয়োগ কৰিব লাগিব। আৰু বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত আমি আগবাঢ়িব লাগিব। নিজৰ যিটো সাংবিধানিক অধিকাৰ, সেই অধিকাৰ সম্পৰ্কে সচেতন হওক, ৰাজনৈতিকভাৱেও সচেতন হওক, অন্ধভাৱে যাতে আমি কোনো দিশে আগবাঢ়ি নাযাওঁ, কোনো সাম্প্ৰদায়িকতাৰ কবলত নপৰোঁ, এইটো আহ্বান মই ৰাখিছোঁ চৰ অঞ্চলৰ প্ৰতি।